লণ্ডন চহৰ কবিতাৰ কথা অনুভৱ বৰা পূজনীয় মামা মোৰ ভাল সেইদিনা তোমাক চিঞৰিছিলোঁ ৰন্তু মামা তুমি নাযাবা লক্ষ্য অনুযায়ী ডাঙৰ পানী জাহাজখন সাগৰৰ বুকুৱেদি তেতিয়া গৈ আছিল এইবাৰ তুমি আহি মোক লৈ গ'লে মই তাত গৈ ধন্তিৰ সৈতে উমলিম এয়া আছিল 22 বছৰৰ আগৰ কথা আজি আকৌ পঢ়ি গৈছো ডায়েৰীত লিখা সেই পৃষ্ঠাবোৰ এখন ধুনীয়া ফুলৰ বাগিচা এই বাগিচাত আছে ইংলেণ্ডৰ ৰাজধানী লণ্ডন চহৰখন মৰম লগা আপন ৱেষ্টমিনিষ্টাৰ ব্ৰিজ আৰু সেই টেমছ নদী হালধীয়া আধা জোন ফুলি থকা নীলা ৰাতিৰ মোহনাত গোটেই চহৰখন লাইটৰ পোহৰত ৰঙা নীলা হালধীয়া সেউজীয়া সেউজীয়া দেখি দলংখন ৰামধেনুৰ দৰে বিৰাজমান তাতে টেমছৰ বুকুত ফেৰি হোৱা যেন অট্টালিকাৰ এখন ৰাজপ্ৰসাদ কিমান যে দেখিবলৈ ভাল লাগিব প্ৰশান্ত ছাৰে কৈছিল তোমালোকে ভালকৈ পঢ়া শুনা কৰা 30 বছৰ বয়সলৈকে পঢ়ি লোৱা তাৰ পাছৰ 30 বছৰ সুখেৰে খাবা বিদেশ ঘূৰিব পাৰিবা নতুন নতুন চহৰ নগৰ ঠাই দেখিবলৈ পাবা ইংলেণ্ড আমেৰিকা জাপান বেংকক ডুবাই সাগৰ দেখিবা ডাঙৰ পানী জাহাজ বহুত দীঘলীয়া দলং মৰম লগা নদী কাঞ্চন নদী ট্ৰেমছ মিছিছিপি দেখিবা তাজমহল ইণ্ডিয়া গেট কুতুব মিনাৰ আৰু দেখিবা অমৰনাথ কেদাৰনাথ জগন্নাথ ডাঙৰ মন্দিৰ মাহঁতে কোৱা শুনো আমাৰ ৰন্তু মামা সাগৰৰ জাহাজত থাকে তাত হেনো জাহাজ চলায় নাবিক যোৱাবাৰ আহোঁতে মামাই কৈছিল অহাবাৰলৈ আহিলে তহঁতক লণ্ডন চহৰ দেখাই আনিম এইবাৰ ডুবাইত মোৰ বহুত কাম আছে সেইদিনা বাপুকণ আৰু মই ঘৰৰ পৰা পলাই আহিছিলোঁ উদ্দেশ্য আছিল মামাক বিচাৰিম কথা আছিল সাগৰ চাম কথা আছিল পানী জাহাজত উঠিম কথা আছিল বহুত কথা আছিল আমি লণ্ডন চহৰ চাম কিমান যে কল্পনা জল্পনা এনেকৈয়ে চতুৰ্থ দিনা গধূলি দূৰৰ পৰা এখন সাগৰ দেখিলোঁ পাৰত এখন ডাঙৰ পানী জাহাজ মনটো বৰ ভাল লাগি গ'ল এতিয়া
মামাৰ ওচৰত গৈ পালেই কম। জানা মামা, প্ৰশান্ত ছাৰৰ মুখত দেশ বিদেশৰ গল্প শুনি শুনি তোমাৰ ওচৰ পালোঁ। এইটো কি বস্তু অ' মামা? এই যে পানীত বুৰ মাৰিলে। মামাই ক'ব, এইটো এটা ডাঙৰ মাছ, যাৰ নাম নীলাতিমি। ময়ো হাত চাপৰি মাৰি ক'ম, মই আকৌ ডলফিন বুলিহে ভাবিছিলোঁ। সময়ৰ গতিত লাহে লাহে জাহাজখন পানীৰ মাজলৈ যাব ধৰিলে। মই আতাহ পাৰি চিঞৰিলোঁ, ৰন্তু মামা, তুমি নাযাবা, ঘূৰি আহা, মোক লৈ যোৱা। আমি লণ্ডন চহৰ চাম, আপন ৱেষ্টমিনিষ্টাৰ ব্ৰিজ চাম, টেমছ নদীত সাঁতুৰিম, তাতে পঢ়িম, ডাঙৰ হৈ ভাল মানুহ হ'ম। পংগুভনী ৰাধালৈ সাগৰীয় মাছ এটা নিম। এয়া চোৱা মামা, মোৰ বন্ধু বাপুকনো আহিছে। পানীৰ বিশাল ঢৌ আৰু পানী জাহাজৰ ইঞ্জিনৰ শব্দত সেইদিনা ৰন্তু মামাই মোৰ কথা নুশুনিলে। মামা গুচি গ'ল। কোনেনো জানিছিল যে মামা বেলেগ এখন সাগৰৰ জাহাজত থাকে, যিখন সাগৰৰ বুকুৱেদি 4 দিন 5 দিন পাৰ হৈ মামাই লণ্ডন চহৰ দেখিছিল। তথাপি সেইদিনা সাগৰৰ উপকূলৰ পৰা মামাৰ জাহাজ বুলি চাই ৰৈছিলোঁ। এখন ডাঙৰ পানী জাহাজ লক্ষ্য অনুযায়ী গভীৰ পানীৰ মাজলৈ তেতিয়া গৈ আছিল। সেইখন ৰঙা, নীলা, হালধীয়া উজ্জ্বল লাইটেৰে ভৰা আছিল।